Welcome to Assamese Gyan YouTube channel. আজি আকৌ এটি ইম্পৰ্টেণ্ট আপডেট লৈ আপোনালোকৰ মাজলৈ আহিলোঁ তো বহুতে এটা মেটাৰ লৈ কনফিউজন হৈ আছিলে মই ভাবিলোঁ আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ যাতে এইটো কনফিউজন নাথাকে আপোনালোকৰ তো মই যোৱাবাৰৰ মোৰ যিটো সাৰ্টিফিকেট আছিলে সাৰ্টিফিকেট কাম মাৰ্কশ্বিট ইয়াতে সাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দুয়োখনে থাকে তো মই মোৰ পাৰ্সোনাল ইনফৰমেশ্যনখিনি ইয়াতে হাইড কৰি থৈছোঁ ইয়াতে মোৰ নাম ৰোল নম্বৰ ফাদাৰ্স নেম গতিখিনি কেটাগৰী মই হাইড কৰি থৈছোঁ তো যেটো মেটাৰ আপোনালোকৰ ইয়াতে কনফিউজন হৈ আছিলে হেতু লৈ মই মোৰ ভিডিঅ'ত কম আজি তো ইয়াতে পইণ্ট নম্বৰ 5 চাওক This marksheet cum certificate will be valid in zone 2 মোৰ জোন আছিলে বাক্সা চিৰাং কোকৰাঝাৰ আৰু ওদালগুৰি যেহেতু মই বিটিআৰৰ পৰা হয় মই সেই কাৰণে হোম ডিস্ট্ৰিক্ট সিলেক্ট কৰিছোঁ তো আপোনালোকে এটা কনফিউজনত আছে যে ইয়াতে মাৰ্কশ্বিট কাম সাৰ্টিফিকেটটো যেহেতু মোৰ জোন হিচাপে ভ্যালিড হ'ব বুলি কৈছে তো ইয়াতে কনফিউজন নহব আপোনালোকে যেতিয়া টেট এক্সাম দিয়াৰ বাবে অনলাইন এপ্লিকেশন কৰিছিলে তাতে চাব দুই ধৰণৰ জোন আছিলে এটা হৈছে এক্সামিনেশন সেন্টাৰৰ জোন আপুনি কোনখন এক্সামিনেশন সেন্টাৰত বা ডিস্ট্ৰিক্টত এক্সাম দিব হেতু এটা তাৰ পিছত আপুনি কোন কেইখন বা কোনখন জিলাত চাকৰি কৰাৰ বাবে ইন্টাৰেস্টেড হেতু হৈছে আপোনাৰ ইন্টাৰেস্টেড জোন তো বহুতেই নিজৰ হোম ডিস্ট্ৰিক্ট দিয়ে বা বেলেগো দিয়ে মই যেহেতু বিটিআৰৰ পৰা সেই কাৰণে জোন 2 সিলেক্ট কৰিছিলোঁ জোন 2 ইয়াতে চাওক বাক্সা চিৰাং কোকৰাঝাৰ ওদালগুৰি আছে তো মই নিজৰ হোম ডিস্ট্ৰিক্টৰ জোন 2 সিলেক্ট কৰিছিলোঁ কিন্তু দুৰ্ভাগ্যজনকভাৱে বিটিআৰত কোনো ধৰণৰ ভ্যাকেন্সি নাই আপোনালোকে জানে 6 শিডিউল এৰিয়াত অসম চৰকাৰে ভ্যাকেন্সি দিয়া নাই যদিও বিটিআৰ চৰকাৰে এবাৰ দিয়াৰ কথা আছে মাৰ্চ মাহত এডভাৰটাইজমেন্ট ওলোৱাৰ কথা আছে কি হয় চাও তো মই মোৰ নিজৰ এক্সপেৰিয়েন্সখিনি শেয়াৰ কৰি আছো ভেৰিফিকেশনত এনেকুৱা কোনো ধৰণৰ কোৱেশ্চন কৰা নাই যে আপোনাৰ জোন এটো হয় আপুনি কিয় তাতে এপ্লাই কৰিছে তো মই বাহিৰত চাকৰি কৰি আছো বেলেগ ডিস্ট্ৰিক্টত চাকৰি কৰি আছো তো আপোনালোকৰ লগত এইখিনি শেয়াৰ কৰিলো যে আপোনালোকে এইটো 5 নম্বৰ পইণ্টছক লৈ কোনো ধৰণৰ কনফিউজন হ'ব নালাগে যে মই জন এটো দিছো এপ্লাই কৰা সময়ত তো মই এটো ডিস্ট্ৰিক্টত সিলেক্ট কৰিব পাৰিম না নাই জনৰ বাহিৰত সিলেক্ট কৰিব পাৰিম না নাই তো বৰ্তমান জিমান কিখন ডিস্ট্ৰিক্টত অনলাইন এপ্লিকেশন চলি আছে ভ্যাকেন্ট পোষ্ট আছে আপোনালোকে নিজৰ চয়েস মতে এপ্লাই কৰি দিও কোনো ধৰণৰ প্ৰবলেম নহয় ভেৰিফিকেশনতো কোনো ধৰণৰ প্ৰশ্ন নাহে যে এটো জনত কিয় কৰিছে যেহেতু আপোনাৰ মাৰ্কশ্বিটত এটো জন লিখা আছে তো আজিৰ ভিডিঅ'টি এইখিনিয়ে শেয়াৰ কৰিব লগা আছিল যদি ভিডিঅ'টি ভাল পায় প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব তো বহুতে এনেকুৱা ধৰণৰ কনফিউজন পায় এটো ইমান ডাঙৰ কথা নহয় কনফিউজ হ'বই আমিও যেতিয়া এপ্লাই কৰিছিলো সৰু সৰু কথাত কনফিউজন হয় যেহেতু চাকৰিৰ কথা আছে তো চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিব সৰু সৰু কনফিউজন যদি আপোনালোকে পায় মোক কমেন্ট সেকশনত জনাব মই চেষ্টা কৰিম আপোনালোকৰ লগত মোৰ নিজৰ যি এক্সপেৰিয়েন্স আছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ বাবে চেষ্টা কৰিম তো ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ